নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত নটিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম সূৰ্যগ্ৰহণত এই কাম কৰিলে হয় অত্যন্ত মংগল। 10 জুনৰ সূৰ্যগ্ৰহণত এই কাম কৰিলে বিশেষ ফল মিলে। এই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব দিনৰ 1:40 পৰা আৰু সন্ধিয়া 6:40 সমাপ্ত হ'ব। এই সময়খিনিত এনে কিছুমান কাম আছে যিটো কৰাৰ ফলত বহু উপকাৰ হয়। সেয়েহে জানো আহক সেই সময়খিনিত আমি কি কাম কৰাটো উচিত। 1 নম্বৰতে হ'ল সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যদেৱক জল নিবেদন কৰাটো অত্যন্ত মংগলজনক। এনে কৰিলে জীৱনত সুখ সমৃদ্ধি পোৱা যায়। 2 নম্বৰতে হ'ল সূৰ্যগ্ৰহণৰ সময়ত ভিক্ষাৰীক দান কৰিলে পুণ্য লাভ হয়। 3 নম্বৰতে হ'ল সূৰ্যগ্ৰহণৰ সময়ত 11টা তুলসী পাত আৰু 1 টকা মুদ্ৰা লৈ এখন পৰিষ্কাৰ কাপোৰত বান্ধি ঘৰৰ যি ঠাইত ৰ'দ পৰে তাত ৰাখি থ'ব। সূৰ্যগ্ৰহণ শেষ হোৱাৰ সময়ত সেই টোপোলাটো হাতত লৈ সূৰ্যদেৱক প্ৰণাম কৰিব আৰু সেই টোপোলাটো ধন থোৱা ঠাইত ৰাখি থ'ব। এনে কৰিলে ধন অহাৰ পথ সুগম হয়। 4 নম্বৰতে হ'ল সূৰ্যগ্ৰহণৰ সময়ত খোৱা বোৱা নখ চুলি কটা উচিত নহয়। সূৰ্যগ্ৰহণৰ সময়ত ঘৰত গছ পুলি ৰোপণ কৰিব লাগে। এনে কৰিলে জীৱনত ভাল ফল পোৱা যায়। 5 নম্বৰতে হ'ল কাঁহৰ বাতি এটাত সামান্য মাখন লৈ তাতে 1 টকা কইন ৰাখি কোনো ব্যক্তিক দান কৰিলে অত্যন্ত মংগল হয়। এই সূৰ্যগ্ৰহণৰ সময়ত এনে কাম কৰিলে দুখ দৰিদ্ৰতা নাইকিয়া হয় আৰু মনৰ আশা পূৰণ হয়। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।